যেটো আমি ইয়াত দেখিবলৈ পাইছোঁ, যি ইয়াত গোলাম মুস্তাফা বুলি নামটো মানুহ আছে, বাগান পৰিচালক। আমি জানামতে সিয়ে এইটো ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰিছে। কাৰণ কথাটো হ'ল যে আমাৰ মানুহে যেতিয়া ইয়াত বিচাৰিব আহিছিল, তেতিয়া এই গোলাম মুস্তাফাই কৈছে এই পুখুৰীত নাই, বেলেগৰ লগত বেলেগ জেগাত আছে, আপোনালোকে তাত যাই বিচাৰক। কাৰণ কথাটো সি সকলোখিনি গম পায়। আমাৰ সন্দেহ হৈছে যে পৰিকল্পিতভাৱে হত্যা কৰি বা পিছপিনৰ পৰা ধাক্কা দি তাত মাৰি পেলাইছে পুখুৰীত। লগতে তাৰ লগত এজন আছে ইজাহান আলী বুলি, সিটো এনেকুৱা দালাল মানুহটো। কথাটো হ'ল প্ৰত্যেকটো ক্ষেত্ৰতে আহি মাত মাতিব। লগতে আমাৰ ইয়াত যে আমাৰ কণ ভণ্টিসকলক হেৰুৱালোঁ, এই ভণ্টিসকলক আপোনালোকক কিমান টকা লাগে বুলি আমাৰ ইয়াত ৰাইজৰ মাজত আহি সি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে, ডেমাৰেশ্যন দিব। ইমান সাহস পাল গতি। এনেকৈ প্ৰত্যেকটো এটা ঘটনা, কেইদিনমান আগতে ইয়াত এটা ঘটনা হৈ গ'ল, সৰু এটা ঘটনা। সিহঁতে এই ইজাহান আলীৰ লগতে কেইটামান দালাল মানুহে মিলি কিনে এই সৰু কথাটোৱে লৈ আমাৰ হিন্দু মানুহৰ ওপৰত ইমান হাৰাশাস্তি, লগতে আমাৰ মানুহকেইটাক দালালৰ পৰা আৰম্ভ কৰি উল্টা পাল্টা কথা কৈ ইয়াত এটা হিন্দু মুছলিমৰ ফেক্ট আনি দিছে। কথাটো হ'ল ইজাহান আলীক গ্ৰেপ্তাৰ কৰিব লাগে। লগতে গোলাম মুস্তাফাক গ্ৰেপ্তাৰ কৰিছে, তাক লৈ আমি প্ৰশাসনক ধন্যবাদ জনাইছোঁ। ইজাহান আলীক অনতিপলমে গ্ৰেপ্তাৰ কৰিব নালাগে, অন্যথা আমি সকলোৱে মিলি কিনে গণতান্ত্ৰিক আন্দোলন কৰাৰ বাধ্য হ'ম। লগতে আমি ইয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী তথা আৰক্ষী বিষয়াসকলক আহ্বান জনাম যে আইনীভাৱে অনতিপলমে এই দোষীসকলক কৰায়ত্ব কৰি শাস্তি বিহিব লাগে। নহ'লে ইয়াৰ পিছত যি পৰিণতি হ'ব, ইয়াৰ সকলো দায় আইনী প্ৰশাসন তথা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে হ'ব।